মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টি অৰ্থাৎ জালুকবাৰীত ভূ মাফিয়াৰ উপদ্ৰৱ আমি জনাইছো মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিত ভূ মাফিয়াৰ দপদপনি এইবাৰ সাৰি নগল ৰাজহ চক্ৰ বিষয়াও ভূ মাফিয়াৰ বলি হল উত্তৰ গুৱাহাটীৰ ৰাজহ চক্ৰ বিষয়া ৰশ্মি প্ৰতাপ ৰাজহ চক্ৰ বিষয়াকে ধৰি লাটমণ্ডল কাননগুৰ সহি জাল ভূ মাফিয়াৰ সহি জাল কৰি ভূমি ক্ৰয় বিক্ৰয় কৰাৰ ষড়যন্ত্ৰ আমি জনাইছো সহি জাল কৰি ভূমি ক্ৰয় বিক্ৰয় কৰাৰ ষড়যন্ত্ৰ ভূ মাফিয়াৰ আৰু এই গোটেই কাৰবাৰটো দুজন ব্যক্তি জড়িত থকাৰ সন্দেহ ব্যক্তি দুজন হৈছে ৰঞ্জিত আৰু গুল মামুদ আৰু তদন্তৰ পাছত পোহৰলৈ আহিব সমগ্ৰ ঘটনা কিন্তু আমি জনাইছো এইবাৰ মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিত ভূ মাফিয়াৰ দপদপনি সাৰি নগল ৰাজহ চক্ৰ বিষয়াও উত্তৰ গুৱাহাটীৰ ৰাজহ চক্ৰ বিষয়া ৰশ্মি প্ৰতাপ এইবাৰ বলি হল ভূ মাফিয়াৰ ৰাজহ চক্ৰ বিষয়াকে ধৰি লাটমণ্ডল কাননগুৰ সহি জাল কৰিলে ভূ মাফিয়াই সহি জাল কৰি ভূমি ক্ৰয় বিক্ৰয় কৰাৰ ষড়যন্ত্ৰ আৰু এই গোটেই কাৰবাৰত দুজন ব্যক্তি জড়িত থকাৰ সন্দেহ ব্যক্তি দুজন হৈছে ৰঞ্জিত আৰু গুল মামুদ আৰু তদন্তৰ পাছত নিশ্চিতভাৱে পোহৰলৈ আহিব সমগ্ৰ ঘটনা এখন ট্ৰেছ মেপ আমি আজি এজন ৰিপৰ্টাৰে আমাক দিছে এখন ট্ৰেছ মেপ হৈছে তাতে মোৰ সিগনেচাৰ SK আৰু মণ্ডলৰ সিগনেচাৰটো তেওঁলোকে জালিয়াতি কৰিছে এইটো চালেই গম পাব কি এইটো XK আৰু মণ্ডলৰ নহয় মোৰ সিল আৰু যেটো ষ্টাম্প হয় হেতুটো তেওঁলোকে বাহিৰৰ পৰা কিবা বনাই পেলাই কৰিছে আৰু মেপখন যিখন বনাইছে হেতু আমাৰ ইয়াৰ অফিচৰ নহয় তাতে কেইটামান আমি আছে পইণ্ট হেকিটা মই এতিয়া কৈ নিদিও হাইলাইট কৰি নিদিও কেইটামান পইণ্ট আছে যেটো আমাৰ সাৰ্কুলাৰ মেপৰ মানে স্পেসিফিকেশন নহয় আৰু তাতে এটা বস্তু কি হৈছে কেদিনমানৰ পৰা দুজন মানে আমাৰ ওচৰত এপ্লিকেশন আনিছিলে এটা 17 নম্বৰ দাগ আছে ঘোৰা জানা যেটো পিওৰলি সৰকাৰি দাগ হয় তাতে 18 লেছা only 18 লেছা অফ ল্যান্ড আৰ अवेलेबल বাট তেওঁলোকে এখন চিঠা কপি আনিছে কম্পিউটাৰ মৰা যত কৈ আছে কি তাতে 20 বিঘা 18 লেছা মাটি আছে আমি হে বস্তুটো কাৰেকশন কৰিবলে আমি এডিসি সাৰলে আৰু আমাৰ জয়েন্ট সাৰ্ভে অফিচলৈ পঠাইছো যেহেতু এটো এটা ডাঙৰ ভুল হেনুকা মাটি নাই তাতে 20 বিঘা মাটি নাই আৰু হেতু তেওঁলোকে মিয়াদি বুলি শো কৰি আছে তাৰ পিছত আমি হে ট্ৰেছ মেপখন ন্যায় দিয়া তাৰ পিছত আজি ৰাতিপুৱা আমি গম পাইছো কি তেওঁলোকে এখন সিগনেচাৰ আমাৰ তিনটা মানুহৰ সিগনেচাৰ জাৰি কৰি পেলাই এটো বস্তু কৰিছে মোৰ ফালৰ পৰা এটা ৰিকুৱেষ্ট থাকিল ৰাইজলে কি যে এই ভুৱা চালিটো সিগনেচাৰটো চাই পেলাই যে কোনো হিচাবৰ একো এগ্ৰিমেন্ট তেওঁলোকৰ লগত নকৰে এটো 17 নম্বৰ দাগ ঘোৰাজানৰ আৰু এটো পিওৰলি মানে এটা জালিয়াতি কৰি হতি এটো কাৰবাৰ কৰিছে